হত্যা নে স্বাভাৱিক মৃত্যু প্ৰকৃততে হৈছে কি কিয় কবৰ খান্দি উলিয়ালে মৃতদেহ মানকাচৰৰ তেলিপাৰাত চাঞ্চল্য মানকাচৰৰ তেলিপাৰাত আজি বিয়লি প্ৰায় 2 বজাত আৰক্ষীয়ে কবৰ খান্দি এগৰাকী মহিলাৰ মৃতদেহ উদ্ধাৰ কৰে নুৰিমা খাতুন নামৰ 54 বছৰীয়া মহিলাগৰাকীৰ কালি স্বামীৰ ঘৰত মৃত্যু হৈছিল মৃত্যুৰ পাছতেই স্বামীৰ পৰিয়ালে গাঁওবাসীৰ সহযোগত তেলিপাৰা কবৰস্থানত মহিলাগৰাকীক কবৰ দিয়ে কিন্তু মহিলাগৰাকীক বিষ পান কৰাই হত্যা কৰা হৈছে বুলি তেওঁৰ কনিষ্ঠ ভাতৃ শহীদুৰ ৰহমান অভিযোগ তুলি মানকাচৰ থানাত এটি এজাহাৰ দাখিল কৰে ইয়াৰ পাছতেই আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে তদন্তৰ খাতিৰত মানকাচৰ আৰক্ষীয়ে আজি কাৰ্যবাহী দণ্ডাধীশ জ্ঞানজ্যোতি দত্তৰ উপস্থিতিত কবৰ খান্দি মৃতদেহ উদ্ধাৰ কৰে মৰণোত্তৰ পৰীক্ষাৰ বাবে আৰক্ষীয়ে মৃতদেহটি ধুপুৰী অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে মহিলাগৰাকীৰ সৈতে স্বামীৰ পৰিয়ালৰ মাজত গৃহকন্দলন চলি থকাৰ বাবে বিষ পান কৰাই হত্যা কৰা হৈছে বুলি ভাতৃ শহীদুৰ ৰহমানৰ অভিযোগ ফলত মানকাচৰ আৰক্ষীয়ে ভাৰতীয় দণ্ডবিধিৰ 327/302/34 ধাৰাৰ অধীনত 297/2022 নম্বৰত গোচৰ পঞ্জীয়ন কৰি ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আমাৰ মানকাছাৰ যি পুলিচ ষ্টেচন আছে পুলিচ ষ্টেচনৰ পৰা যি ওচি আছিল ওচি ডাঙৰীয়া ওচৰত এটা এবনৰ্মেল ডেথ বুলি তেখেতলোকে এফআইআৰ দিছিল আৰু ইতিমধ্যে যোন গৰাকী মহিলা মৃত হৈছিল তেখেতক ধৰ্মীয় নীতি নিয়মেৰে তেখেতৰ সৎকাৰো কৰা হৈছিল কিন্তু যিহেতু কমপ্লেইনেণ্টৰ ফালৰ পৰা এখন এজাহাৰ পোৱা গ'ল এফআইআৰ পোৱা গ'ল সেই এফআইআৰৰ ভিত্তিত আজি আমি আহি পুনৰ কবৰ খানি মৃতদেহ উলিয়াই পোষ্টমৰ্টমৰ বাবে প্ৰেৰণ কৰা হৈছে তেখেতৰ নাম নুৰিমা খাতুন এবাউট 55 ইয়াৰ্ছ হৈছিল তেখেতৰ ভাতৃ তেখেতৰ ভায়েক হয় তেখেতৰ কমপ্লেইনেণ্টৰ ভায়েক কিন্তু নামটো আমাৰ পুলিচ বিভাগে জানিব কমপ্লেইনৰ কাৰণে কৰা হৈছে কমপ্লেইন এটা আছিল যে স্বাভাৱিক মৃত্যু নহয় বুলি কমপ্লেইন কৰিছিল যাৰ বাবে এই প্ৰচিডিঅ'ৰখিনি কাৰো নাম তেখেতে উল্লেখ কৰা নাই নকৰাৰ কাৰণে সেইটো পুলিচ ইনভেষ্টিগেশ্যনৰ পিছত ওলাব সেই বিষয়ে কিন্তু এতিয়া যিখিনি আমাৰ প্ৰচিডিঅ'ৰ সেই প্ৰচিডিঅ'ৰখিনি আমি কৰিছোঁ পোষ্টমৰ্টমৰ পিছত গম পোৱা যাব আৰু তাৰপিছত পুলিচে যি ব্যৱস্থা ল'ব লাগে সেই ব্যৱস্থা গ্ৰহণ কৰিব ইফালে মহিলাগৰাকী দীৰ্ঘদিনৰ পৰা জটিল বেমাৰত আক্ৰান্ত হৈ থকাৰ বাবে কালি স্বাভাৱিকভাৱে মৃত্যুৰ মুখত পৰিছে বুলি গাঁওবাসীৰ মাজত প্ৰচাৰ হোৱা পৰিলক্ষিত হৈছে প্ৰকৃততে মহিলাগৰাকীক হত্যা কৰা হৈছেনে স্বাভাৱিকভাৱে মৃত্যুৰ মুখত পৰিছে সেয়া আৰক্ষীৰ তদন্তৰ পাছত পোহৰলৈ আহিব ব্যুৰ' ৰিপৰ্ট এম নিউজ